নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। আজি মই এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছোঁ, সেইসকল প্ৰেমিক-প্ৰেমিকাৰ ওপৰত যিসকলে সঁচা ভাল পায় আৰু যিসকলে সঁচা প্ৰেমত পৰে। তেওঁলোকে ভয় কৰে যে ৰিলেশ্যন এটা বা সম্পৰ্কটো ভাঙি গ'লে কেনেদৰে তেখেত থাকিব জীয়াই বা কেনেদৰে এনেকুৱা এটা চিটুৱেশ্যন ফেচ কৰিব। এনেধৰণৰ নানান প্ৰশ্নই মনত ভয় ভাৱ লৈ যায় আৰু এনেধৰণৰ ভয় আঁতৰ কৰিবলৈ আজি মই এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি আপুনি কাৰোবাক সঁচা প্ৰেম কৰে বা সঁচা ভাল পাইছে আৰু তেওঁ যদি আপোনাক আপোনাৰ দৰে ভাল পায় আৰু যদি তেওঁৰ আপোনাৰেই হয়, তেনেহ'লে তেওঁ কেতিয়াও আপোনাক এৰি নাযায় আৰু যদি গুচিও যায় তেন্তে জানি ল'ব যে তেওঁ আপোনাৰ কেতিয়াও নাছিলে। নিজৰ মনটোক বুজাব আৰু এটা কথা জানি ল'ব যে আপুনিয়ে সেইজন ব্যক্তি যি নিজক বুজাব পাৰিব লাগিব। বেলেগে আপোনাক ক'বহে পাৰিব, কিন্তু আপোনাৰ মনটো কেৱল আপুনিহে বুজাব পাৰিব। যদি সেই ব্যক্তিজনে আপোনাক ভাল পায় বা আপোনাৰে হয়, তেনেহ'লে তেওঁ আপোনাক কেতিয়াও এৰি নাযায়। হয়তো তেওঁ আপোনাক কিবা কথাত বেয়া পাই থাকিব পাৰে, তেতিয়া আপুনি তেখেতক মনাব লাগিব আৰু মনোৱাৰ পিছতো যদি একে অৱস্থা হৈ থাকে, তেতিয়া আপুনি অলপ ধৈৰ্য ধৰি ৱেইট কৰিব লাগিব। যদি তেখেতে ঘূৰি অহা নাই বা একেবাৰে নাহে বুলি আপুনি ভাবিব পাৰিছে, তেতিয়া আপুনি নিজক বুজাব পাৰিব লাগিব। সঁচা ভাল পোৱা সেইটো নহয় য'ত আপোনাৰ অলপ ভুলৰ বাবে আপোনাক এৰি গুচি যায়। হয়তো সেই ভুলটো আপুনি কেতিয়াও কৰাই নাছিলে। যি ভুলৰ বাহানা দি আপোনাক এৰি যায়, তেওঁ আপোনাক সঁচা ভাল কেতিয়াও পোৱাই নাছিলে। যদি তেওঁ খঙত এৰি গুচিও গৈছে, এদিন নিজে ঘূৰি আহিব যদি তেওঁ আপোনাৰ সঁচাই ভাল পায়। আৰু আপুনি বুজিব চেষ্টা কৰিব লাগিব যে মই তেওঁৰ কাৰণে কিয় কান্দি নিজক হাৰ্ট কৰিছোঁ, যিয়ে মোক এৰি যোৱাৰ অলপো দুখেই কৰা নাই। আপুনি ভাবি ল'ব লাগিব যে তেওঁ আপোনাক ভাল পোৱাই নাছিল, সেইবাবে সহজে এৰি যাব পাৰিছে তেওঁ। সেইসকল ব্যক্তিৰ বাবে আপুনি চকলো পোৱাটো মূৰ্খামি হ'ব, যিয়ে আপোনাক কোনো ইম্পৰ্টেঞ্চ দিয়াই নাছিল। সদায় এটা কথা মনত ৰাখিব, সকলোৰে বাবে এজন জীৱনসংগী ভগৱানে ওপৰৰ পৰা বনাই পঠাইছে আৰু যিজনক ভগৱানে আপোনাৰ কাৰণে পঠাইছে তেওঁ হয়তো এখেত নহ'বও পাৰে। ভগৱানে আপোনাক সৃজন কৰিছে, গতিকে আপোনাৰ জীৱনসংগীকো আপোনাৰ বাবে সৃজন কৰি পঠাইছে। আপুনি নিজক বুজাব পাৰিব লাগিব আৰু এইটো ভাবিব যে তেওঁ ভগৱানে আপোনাৰ পৰা পঠোৱাৰ এটাই কাৰণ যে তেওঁ আপোনাৰ বাবে যোগ্য নাছিল। এই কথাষাৰ আপুনি বুজিব পাৰিব লাগিব। আৰু এটি কথা কওঁ, সময় এনে এক দৰৱ হয় যি যিকোনো দুখক পাহৰাই দিয়ে। আজি আপুনি যি দুখ পাইছে, আহিব লগা সময় বা পৰিস্থিতিয়ে আপোনাক পাহৰাই দিব। আৰু এয়াই সৃষ্টিৰ নিয়ম। আজি যি কাৰণত আপুনি দুখ অনুভৱ কৰিছে, সেই দুখ আহিব লগা সময় বা ফিউচাৰত অলপো অনুভৱ নকৰিব। যদি আপোনাক এৰি যোৱা প্ৰেমিক বা প্ৰেমিকাগৰাকীক আপুনি ছমাহ বা এবছৰ পিছতো সন্মুখীন হয়, তেওঁৰ বাবে হয়তো আপোনাৰ মনত ৰেচপেক্ট থাকিব পাৰে, কিন্তু আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি আগত থকা ভাল পোৱা ভাৱ তেতিয়া নাইকিয়া হৈ যাব। গতিকে আপুনি বুজিব পাৰিছে যে সময় এনে এক দৰৱ হয় যি সময় পাৰ হোৱাৰ লগে লগে দুখবোৰো পাৰ হৈ পাহৰি যোৱাত সহায় কৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোৰ কথাখিনিৰ পৰা আপোনালোকে বুজিব পাৰিছে যে ব্ৰেকআপৰ ভয় মনৰ পৰা কেনেদৰে আঁতৰাব। এই ভয় আপুনি দূৰটো কৰিবই লাগিব। যদি আপুনি এই ভয়ৰ সহায় লৈ জীয়াই থাকিব যায়, তেতিয়া আপুনি জীৱনত কেতিয়াও সুখ মনেৰে বা শান্তি মনেৰে ভাল পাব নোৱাৰিব। আৰু যদি এই ভয় আপুনি তেওঁৰ আগত দেখুৱাই দিয়ে, তেতিয়া তেওঁ সদায় আপোনাক ভয়ৰ ফায়দা উঠাই আপোনাক সদায় দবাই ৰাখিবও চেষ্টা কৰিব পাৰে। গতিকে ভয়ক টাটা বাই বাই দি
নিজেই নিজক কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰক। ভিডিঅ'টোৰ কথাখিনি যদি ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেন্তে আজিলৈ আহোঁ। বাই বাই এণ্ড টেক কেয়াৰ।